ইয়া মেনকা আৰু থৰমেকাই। ঘৰখনত সদস্য বুলিবলৈ এজনেই পুত্ৰ আছিল। সিও আনৰ ঘৰত ঘৰজোৱা হিচাপে থাকিবলৈ ল'লে। মেনকা মেনকা গৈছো ৰ'ব। তুমি অলপ আৰাম পাইছানে? আজি গাটো একেবাৰে বেয়া লাগি আছে। তেনেহ'লে মই এবাৰ ডক্তৰৰ পৰা আহোঁ ৰ'বা। নেলাগে দিয়ক, আপুনি মোৰ কাষত বহি থাকিলে অলপ আৰাম পাম দিয়ক। এবাৰ ডিপুৰ মুখখন চাব পাৰিলে বৰ শান্তি পালোহেঁতেন। তালৈ বহুত মনত পৰি আছে। তুমি আৰু সেই আশা নকৰিবা মেনকা। নিজৰ মাক দেউতাক হাল মৰি মৰি জীয়াই আছো, অথচ এবাৰো খবৰ ল'বলৈ নাহে। আমাৰ কোনো পুত্ৰ নাই বুলি ভাবিলো মেনকা। এনেকৈ ঘৰখনত জবকা মাৰি বহি থাকিলে কি হ'ব? দেউতাই দেখোন বাগানবোৰ চাবলৈ যাব দিছিল। প্ৰিয়া, মোৰ মনটো একেবাৰে ভাল নহয়। মই দীপেন খুৰাৰ পৰা শুনিলো মাৰ হেনো অসুখটো বেছি হৈছে। আমি আচলতে এইখিনি সময়ত মা দেউতাৰ ওচৰত থাকিব লাগে। এইবোৰ তুমি কি কৈ আছা? মই নোৱাৰো দেই তেনেকুৱা ঘৰলৈ যাব। নহ'লে প্ৰিয়া, মা দেউতাক ইয়ালৈকে লৈ আহিলে কেনেকুৱা হ'ব? তুমি জানাই দেখোন মাহঁত দুৰ্বল হৈ পৰিছে। দীপু, তোমাৰ মগজুটো ঠিকে ঠিকে চলি আছেনে? মানুহ মৰাটো মৰিবই, এইবোৰ ভাবি মিছাতে লাভ নাই। আৰু তোমাক মই আগতে কৈছো, মোৰ মাজনী এতিয়াও তেনেকুৱা পৰিয়ালৰ এডজাষ্ট হ'ব নোৱাৰে। আৰু আজি আবেলি বাগানবোৰ চাবলৈ তুমি যাবা। কি ক'লে শুনিলা? আৰু শুনা, মই এনেকুৱা কথা শুনিবলৈ নাপাওঁ। খুৰী, খুৰী অলপ আৰাম পাইছানে? নাই, ক'তনো আৰাম পাবি? খুৰী, এই দীপুদাই খবৰ পাতি লৈ থাকেনে নাই? আজি 3 বছৰ ধৰি এবাৰো অহা নাই। তোমাৰ অসুখৰ খবৰটো পাইছেনে নাইবা? এবাৰকৈ 3 বাৰ খবৰ দিছো। তথাপিও নাহে? কি কৰিবা খুৰী, নিজৰ ল'ৰা ছোৱালীয়ে যদি কাষত নাথাকে তেনেহলে ল'ৰা ছোৱালী বা লাগে কিয়? কি কৰিবা, আমাৰ কপালখনে তেনেকুৱা। এজনেই ল'ৰা, সেইজনকো ওচৰত নাপাওঁ। ইমান দুখ নকৰিবি খুৰী। দীপালী, কেতিয়া আহিলি? মই অলপ আগত আহি পালো খুৰা। খুৰা, এই খুৰীমাৰ অসুখটো দেখোন বেছি হৈ আছে। এনেকৈ আৰু ইয়াত চাই থকাতকৈ চহৰত ডক্তৰৰ ওচৰলৈ লৈ গ'লেই ভাল আছিল। কথাটো ভাবি পাৰ পোৱা নাই দীপালী। হাতত ফুটা কৰি এটাও নাই। কি কৰো ভাবিয়ে পাৰ পোৱা নাই। কিবা কৰি হলেও নিয়াৰ চেষ্টা কৰক। মোৰো অলপ সাঁচতীয়া ধন আছে, সেইখিনিও ল'ব পাৰিব। তোমাৰ সাঁচতীয়া ধনখিনি মই কেনেকৈনো খৰচ কৰো? তুমি সেইখিনি বিয়াৰ কাৰণে ৰাখি থৈছা। একো নহয় দিয়ক খুৰা, এই খুৰীমাৰ অসুখ ভাল পালে সেইখিনি মোক ঘূৰাই দিব পাৰিব দিয়ক। নাই দীপালী, তোৰ পইচাখিনি
কিয় খৰচ কৰ? দেখিছই দেখোন নিজৰ ল'ৰা থাকিও আজি আমাৰ ওচৰত নাই। মই সকলো বুজিছো। মই এবাৰ দীপুৰ ওচৰৰ পৰা আহো। তোমাৰ অসুখৰ কথা গম পালে সি নিশ্চয় টকা দি পঠাব। নিজৰ মাকজনীক কোনোবাই পেলাই দিব পাৰিবনে? অ দীপালী, খুৰীয়াৰাক অলপ চাবি। হ'ব খুৰা। দীপু বপা, অঁ দেউতা, আহা দেউতা, বহাচোন দেউতা। দেউতা, মা ভালে আছেনে? সেইকাৰণে আহিছো বপা। বাবাও লোৱা। বাবা, সেইবোৰ নলবা। দেউতাই বা ক'ৰ পৰা কি আনিছে চাওঁ দিয়া। বাবা, যোৱাচোন, তুমি ৰুণৰ লগত খেলাগৈ। বপাও, মাৰ অসুখটো দিনক দিনে বেছি হৈ আছে। ডক্তৰৰ ওচৰত নিবলৈ হলে বহুত টকা লাগে। কি কৰো ভাবিয়ে পাৰ পোৱা নাই। দেউতা, আপোনালোকে মিছাতে পইচাবোৰ খৰচ কৰিব বিচাৰি আছে। এতিয়াতো মা বুঢ়ী হৈ আহিছে, আৰু ডাঙৰ কথাটো হ'ল বাবাৰ এডমিশ্যনৰ কাৰণে 1 লাখ টকা লাগে। এইপিনে আকৌ দেউতাৰ বহুতখিনি বিল ফাঁচিও আছে। প্ৰিয়া, শুনাচোন, বিশ্বজিতক দিয়াৰ কাৰণে 1 লাখ টকা ৰাখিছিলোঁ। সেইখিনি দেউতাক দি পঠালে ভাল আছিল নেকি? তুমি পাগল হৈছা নেকি? সেইখিনি তেওঁক নিদিলে মাটিখিনি বিক্ৰী হৈ যাব। ঠিক আছে দেউতা, দেউতাৰ এইবাৰ বিল পালে আপোনালোকলৈ পঠাই দিম দিয়ক। আৰু তুমি এতিয়ালৈকে ৰেডি হোৱা নাই? যোৱা যোৱা, দেউতাৰ খং উঠিব কিন্তু। যোৱা। দেউতা, তুমি বহাচোন, মই পাৰিলে চেষ্টা কৰিম দিয়া। তেতিয়াহ'লে আহিছো দেউ মা। দীপু, হ'ব দিয়ক দেউতা, তেওঁক আৰু মাতিব নালাগে। তেওঁৰ এনেই দেৰি হৈছে। মই আহিছো দেউ মা। হেৰি, দীপু বোপাই কি ক'লে? আপুনি আকৌ নকয় দেখোন। তেওঁ আমাৰ পুত্ৰ হৈ থকা নাইও মেনকা। ঘৰ যোৱাই মানুহে কিবা সহায় কৰাটো দূৰৰে কথা, নিজে কথা কোৱাৰ অধিকাৰো হেৰাই পেলাই। বোপাই, তুই আহিবিনে? তোক এবাৰ বুকুৰ মাজত ল'বলৈ বহুত মন গৈছে বোপাই। মিছা সপোন নেদেখিবিও মেনকা। মই আছো তোমাৰ কাষত। তোমাক মই একো হবলৈ নিদিওঁ। মেনকা।